রাহুল আলম তহঁতে যে ৰাস খাইছ হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মই মিন্ময় এইফালে আকৌ আজি বহুত গৰম দিছে নহয় নে যিয়ে নহওক মই এইফালে আকৌ ফেনৰ তলতে বহি আছোঁ এই গৰম চাব পাৰে যিয়ে নহওক এই হৰগৰি মন্দিৰ সেইফালে দুজন ল'ৰাই ড্ৰাগছ খাই আছিল মানে তাৰে ভিডিঅ' দুটামান বেলেগৰ পৰা লৈছোঁ চাই লওকচোন আগে ৰাহুল আলম তহঁতে যে ৰাস খাইছ তহঁতে খাইছে আমাক খাব লাগে একো নাই তহঁত মৰি যায় কিন্তু আমাৰ এই মন্দিৰ এটা আছে নে নাই এই মন্দিৰৰ ওচৰত তহঁতে খাব কি কৰিব মই খাওঁ না মই তো চাইছিলো হাৰা মাৰি কোনে খাইছিল তহঁতে নাম ক কোনে দিবা খাওয়া শুনিছো তো মই নাজানো ভিডিঅ'টোত চালে নে সিহঁতে মন্দিৰৰ ওচৰত খাইছে ভাই তহঁতে নিজৰ পইচা দি খাইছে ময়ো জানো তাত মন্দিৰৰ ওচৰত বা মছজিদৰ ওচৰত খাব লাগে বুলি মই নাভাবোঁ আৰু খাব নালাগে সিহঁতে ভুল কৰিছে আৰু শাস্তি দিছে এইখন গাঁৱত বুলি নহয় চবতে তেনেকৈয়ে কৰিব সিহঁতৰ কি ক'ম আৰু বুজাব এনেকুৱা কথা এটা আছে নহয় এই সেনেকুৱাই হৈছে বাৰু যিয়ে নহওক এই ভিডিঅ'টো আপোনালোকক দিলোঁ আৰু ঠিক আছে আজিলৈ ইমানেই আছিল নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ বাই